and welcome back to my YouTube channel. আৰু এতিয়া হৈছে ৰাতিপুৱা 8:30 আৰু মই ইমান সাজি কাছি ইমান ৰাতিপুৱা আজি কলে যাব ওলাইছো আপোনালোকেনো কেনে গম পাব মই কলেহে গম পাব আৰু মই আজি ৰাতিপুৱা সাজি কাছি যাব ওলাইছো মামাহঁতৰ ঘৰত মামাহঁতৰ ঘৰ ইয়াতে হয় নগাঁৱতে বলো তেনেহ'লে মা এতিয়ালৈকে ওলোৱাই নাই মই ওলাই ৰেডি হৈ গ'লো আৰু আমাৰ ঘৰৰ ফ্ৰণ্টৰ পৰিৱেশটো আপোনালোকে চাওক কি ধুনীয়া চব্জি খেতি ফুলনি বাগিচা গোটেই সকলোবোৰ আছে চব্জি কিনা পইচা খৰচ নহয় আমাৰ চব ঘৰৰ পৰাই আহিছে আৰু এয়া আমি লৈছোঁ এয়া কণ কণ বিলাহী সৰু সৰু বিলাহী তাৰপিছত এয়া বেঙেনা ঘৰৰে এইবোৰ ঘৰৰে বেঙেনা দেই খাই কিন্তু বহুত টেষ্টি লাগে ঘৰৰ ন একো সাৰ চাৰ নিদিয়া আৰু লাও চাও আছে আপোনালোকক লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰি কিন্তু দেই মোৰ নতুন চুইটাৰ এযোৰ কেনেকুৱা লাগিছে গাইজ কেনে পাইছে আপোনালোকে আৰু কমেণ্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ চেলৱাৰ এযোৰ গৰম দিন আহিছে ন সেইকাৰণে হাত কটা দি চিলাইছোঁ আৰু আপোনালোকে দেখিছে ইয়াৰ এম্ব্ৰইডাৰীটো বহুত বেছি ধুনীয়া হয় বাই বাই তুমি দুখ নকৰিবা হা মই আহিছোঁ আকৌ অতি সোনকালে হা ঘৰলৈ এতিয়া বৰ্তমান খোজকাঢ়ি গৈ আছোঁ আজি আমাৰ ঘৰৰ পৰা মেইন ৰাস্তালৈ অকণমান দূৰ হয় আজি হাবি নাই আমি হাবি টমটমতে যাওঁ আমি আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ আমি আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কিছুমান সুন্দৰ দেখিছে চেণ্ডেল আনিছে বাচন আনিছে ঘৰত ইউজ কৰা 50 rupees আহি আছোঁ ভাগৰ লাগি গৈছে চব্জি বেগ লৈছোঁ আৰু খোজকাঢ়ি আহিছোঁ ইয়াৰ আগত মা গৈ আছে বলক কোৱাই নাই ন মামাহঁতৰ ঘৰলৈ আমি কিয় গৈ আছোঁ মামাহঁতৰ ঘৰলৈ আজি গৈ আছোঁ সেইটো কাৰণে আজি মাকৰ আজি শ্ৰাদ্ধ সেইটো কাৰণে আমি গৈ আছোঁ আগতে যাব নোৱাৰোঁ কাৰণ আগতে আমি ডিফুত থকা হয় এতিয়া আমি নগাঁৱতে থাকোঁ তো যাবতো লাগিবই মাকৰ শ্ৰাদ্ধ যেতিয়া Few moments later. Hey guys, finally আহি পাই গ'লোঁ আমি মামাহঁতৰ ঘৰ এয়া সোমাম আৰু ৰাস্তা দেখিছে মৃত্যুঞ্জয় মন্দিৰ হোৱাৰ পৰা কিমান ধুনীয়া কৰিলে ৰাস্তাবিলাক এয়া ফুল পুলিও লগাব সেয়া মাহী ৰখি আছে আৰু সেয়া মামী আমাৰ আইতা আজি আইতা শ্ৰাদ্ধ কৃষ্ণ ক আইতা মোৰ ৰিজাল্টটো এবাৰ ভালকৈ দিবা ক এবাৰ যাতে মই 14 পা আগলৈ যাওঁ ক অঁ হ'ব দে ক তোৰ নামটো কৈ দে নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ণিতা শৰ্মা মোৰ আইতাৰ আজি সকাম আৰু তই কোন স্কুলত পঢ় মই শংকৰদেৱ শিশু নিকেতন ব্ৰহ্মপুৰত পঢ়ো আৰু ৰোল নম্বৰ কিমান মোৰ ৰোল নম্বৰ 14 আৰু তোমাৰ নামটো কি কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী লেখিকা শৰ্মা কোন স্কুলত পঢ়া হেলভেৰী চহী মজলীয়া বিদ্যালয় তোৰ ৰিজাল্ট কেতিয়া দিব মোৰ ৰিজাল্ট 30 তাৰিখে দিব আজি কি খোৱাবি চাওঁ এইফালে কি কৰিছে ভিতৰত আমি চাওঁ বনাই আছে 2000 years later. এয়া মাহী আৰু এয়া হৈছে মামী নমস্কাৰ বুলি কৈ দিয়ক আমি যাবলৈ ওলাইছোঁ ঘৰলৈ আমাক চবে আগবঢ়াব আহিছে আমাৰ এখেত আগে আৰু
আমি পিছে পিছে দিয়ক বাই বাই গেট খুলিলোঁ যে দৌৰি আহিলে মানে কেনেকৈ বাহিৰলৈ যাবলৈ পাৰোঁ কেনেকৈ পলাই যাওঁ সেইটো ধান্দাতেই থাকে আমাৰ ৰাখে দৰ্জা খুলিলেই দৌৰি আহে নহ'লে আৰু এটা তলত বহি আছে